কঁঠালৰ দিনত যেন কঁঠাল নোখোৱাকৈ থাকিব পাৰি। সেয়েহে বজাৰৰ পৰা এটা কঁঠাল কিনি আনিলোঁ আৰু এয়া বনাম কঁঠালৰ চব্জি। প্ৰথমতে মই কঁঠালটো ধুনীয়াকৈ ধুই লৈ কাটি লৈছোঁ। কাটি কাৰণে এই আপোনাৰ আঠাখিনি ধুনীয়াকৈ এৰাই দিছোঁ। এডাল ষ্টিকত মানে আঠাখিনি এৰাই দিছোঁ। এই যে দেখিছে আঠাখিনি যে এৰাইছোঁ, এই ষ্টিকডালত আমাৰ আইতাহঁতে মানে আগতে বিচাই থাকিলে আঠাখিনি লগাই দিছিল। মানে কয় বোলে বিচাৰ মানে শুংখিনি ওলাই যায় বুলি কয়, কিন্তু আজিকালি বিশ্বাস নকৰে দিয়কচোন। হ'লেও মই কিন্তু থৈ দিছোঁ। তাৰপিছত ধুনীয়াকৈ এই টুকুৰা টুকুৰি কৰি মই কঁঠালখিনি ধুনীয়াকৈ কাটি ল'ম। কঁঠালখিনি মই এতিয়া ধুনীয়াকৈ ধুই ল'ম। এবাৰ ধুইছোঁ কঁঠালটো, তথাপি আৰু এবাৰ ভালদৰে ধুই ল'ম। ধুই কাৰণে মই এতিয়া কুকাৰটোত মানে দি দিছোঁ। তাতে মই অলপ পানী দি দিম উহাবৰ কাৰণে। এয়া নিমখ দি দিছোঁ আৰু অলপমান হালধি দিম, যাতে আঠাখিনি আৰু নাথাকে। মানে হালধি নিমখ দিলে আঠাটোও গুচি যাব। এই ধুনীয়াকৈ লৰাই দিছোঁ অকণমান। তাৰপিছত ঢাকনিখন মাৰি মই 2টা চিটি দিম। এটা দিলেও হয়, কিন্তু 2টা দিম। এই ধুনীয়াকৈ চিটি মাৰছে। তাৰপিছত মই বঢ়িয়াকৈ ওলাই ল'ম। এই দেখিছে আপোনালোকে ওলাই লৈছোঁ। ইয়াৰে পিছৰ যে অংশখিনি ক'লাখিনি এই এনেকৈ আপোনালোকে সহজ পদ্ধতিৰে কাটি ল'ব পাৰে। তেতিয়াহ'লে আৰু আঠাও নালাগে হাতত আৰু সময়ো মানে কম লাগে। এই ধুনীয়াকৈ কাটি চাটি ল'লোঁ আৰু আপোনালোকক যিমান ডাঙৰ চাইজৰ লাগে সিমান ডাঙৰ চাইজৰ আপোনালোকে কাটি ল'ব পাৰে। মোৰ কাটা হৈ গ'ল। এতিয়া মই কেৰাহী এটা বহাই দিছোঁ, তাতে তেল দিছোঁ। মানে কঁঠালত দিয়া আলুখিনি মই বঢ়িয়াকৈ ভাজি ল'ম। আলুখিনি ভাজি মানে ৰঙা ৰঙাকৈ অলপমান ভাজি ল'ম। বেছিও নাভাজোঁ আৰু কম পৰিমাণো নাভাজোঁ। অলপমান ৰঙা হ'লে উঠাই দিম মই। মোটামুটি আলুখিনি অলপ ভাজা হৈছে, ৰঙা ৰঙা হৈছে। অলপমান লাৰি দি মই এতিয়া উঠাই দিম। আলুখিনি উঠাই দি মই আকৌ সেইটো কেৰাহীতে কঁঠালখিনি অলপমান ভাজি ল'ম। বেছি নাভাজোঁ, অলপমানে ভাজি ল'ম ধুনীয়াকৈ। এতিয়া মই কঁঠালখিনি আকৌ উঠাই ল'ম। তাৰপিছত সেইটো কেৰাহীতে আৰু অলপমান তেল দি দিম। তেলখিনি গৰম হোৱাৰ পাছত শুকান জলকীয়া, তেজপাত আৰু অলপমান গৰম মছলা দি দিম। কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। অলপমান লাৰি দিম যাতে অলপমান ভাজা যায়। তাৰপিছত ইয়াতে অলপমান হালধি দিম আৰু সোৱাদ অনুযায়ী নিমখ অলপ দি দিম। তাৰপিছত এই গৰম মছলা, ধনিয়াৰ গুড়া, জলকীয়াৰ গুড়া, মিট মছলা, আপোনালোকে যি যি মছলা খায় সেইবিলাকো দিব পাৰে। এই ধুনীয়াকৈ ভাজিছোঁ। এই দেখিছে ৰঙা হৈ গৈছে ধুনীয়াকৈ। তাৰপিছত মই কাটি থোৱা বিলাহীখিনি ইয়াতে দি দিম। বিলাহীখিনি অলপমান ধুনীয়াকৈ ভাজি লওঁ যাতে অলপমান গলি যায়। তাৰপিছত ভাজি থোৱা আলুখিনি মই ইয়াতে দি দিম। অলপমান লাৰি দিম। তাৰপিছত অলপমান পানী দি দিম। পানী দি অলপমান লাৰি দি অকণমান সময় ৰাখি দিম। এই দেখিছে আপোনালোকে উতলিছে। তাৰপিছত ভাজি থোৱা কঁঠালখিনি ইয়াতে দি দিম। এতিয়া ধুনীয়াকৈ আকৌ লাৰি দিম এবাৰ, যাতে গোটেইখিনি বস্তু মিক্স হৈ যায়। এয়া দেখিছে কঁঠালৰ চব্জি আমাৰ ৰেডি। আপোনালোকেও বনাই খাই চাবচোন, কেনেকুৱা পাই জনাব। মোৰ প্ৰথম এইটো চেনেল। সকলোকে ধন্যবাদ যাচিলোঁ।